তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ ভাৰতবৰ্ষৰ ৰাজ্যবিলাকৰ ৰাজধানীৰ নামবিলাক জানিব লাগিব। অসম, দিছপুৰ, নাগালেণ্ড, কোহিমা, মণিপুৰ, ইম্ফল, মিজোৰাম, ত্ৰিপুৰা, আগৰতলা, মেঘালয়, শ্বিলং, ছিকিম, গেংটক। পশ্চিমবংগ, কলকাতা, বিহাৰ, পশ্চিমবংগ, কলকাতা, বিহাৰ, পাটনা, ঝাৰখণ্ড, ৰাঁচী, উত্তৰ প্ৰদেশ, লক্ষ্ণৌ, উত্তৰাঞ্চল, দেহৰাদুন, হিমাচল প্ৰদেশ, চিমলা, পাঞ্জাৱ, চণ্ডীগড়, ৰাজস্থান, জয়পুৰ, গুজৰাট, গান্ধীনগৰ, গোৱা, মহাৰাষ্ট্ৰ, মুম্বাই, গোৱা, পানাজী, মধ্যপ্ৰদেশ, ভোপাল, আকৌ ছত্তীশগড়, ৰায়পুৰ, উৰিষ্যা, ভুৱনেশ্বৰ, আকৌ অন্ধ্ৰপ্ৰদেশ, অমৰাৱতী, তেলেংগানা, হায়দৰাবাদ, কৰ্ণাটক, বেংগালুৰু, কেৰেলা, তিৰুৱনন্তপুৰম, আকৌ চেন্নাই, তামিলনাডু, চেন্নাই, দিল্লী, হাৰিয়ানা, চণ্ডীগড়। অসমৰ ৰাজ্যবিলাকৰ নাম তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, নগাঁও, মৰিগাঁও, হোজাই। শিৱসাগৰ কি আখৰ দেখিছে মই চিনিয়ে নাপাইছিলোঁ। মৰিগাঁও, হোজাই, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, নলবাৰী, বাক্সা, চিৰাং, শুদ্ধ কৈ দিয়ক। গোৱালপাৰা, বৰপেটা, ধুবুৰী, দক্ষিণ শালমৰা, কোকৰাঝাৰ, বঙাইগাঁও, ওদালগুৰি, দৰং, শোণিতপুৰ, উত্তৰ লখিমপুৰ, ধেমাজি, কাৰ্বি আংলং পূব, কাৰ্বি আংলং পশ্চিম, বিশ্বনাথ চাৰিআলি, ডিমা হাছাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, চৰাইদেউ।